हे कृष्ण लला শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে প্ৰসাদ ৰেডি কৰিছোঁ। ধুই লৈছোঁ বুটখিনি। এয়া মোৰ ল'ৰাই এয়া পিঠাগুড়ি বনাইছে, যিহেতু শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয় মিঠৈ মাখনৰ মিঠৈ। তাত মই বাদাম দিম। এয়া গাখীৰখিনিও ৰেডি কৰি লৈছোঁ। পিঠাগুড়িৰ লাডুখিনি একেলগতে গোটেইখিনি পিঠাগুড়ি দি নিদিওঁ। পিঠাগুড়িৰ লাডুখিনি বনাবৰ কাৰণে অলপ অলপ কৰি দিম। এয়া দেখিছে, এনেদৰে মই মিক্সিত পিঠাগুড়িখিনি খুন্দি লৈ অলপ অলপ কৰি দি আছোঁ। কেঁচা পিঠাগুড়িৰ লাডু শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয় খাদ্য। মাত্ৰ 3টা ইনগ্ৰিডিয়েণ্ট দি পিঠাগুড়িৰ লাডু বনাইছোঁ, দেখিছেনে? ঘিউ দিছোঁ মই ইয়াতে, দেখিবলৈ খুব ধুনীয়া হৈছে। খাওঁ খাওঁ লগা এটা চেহেৰা আহিছে। গাখীৰ, কেঁচা পিঠাগুড়ি, কাজু বাদাম, আলমণ্ড এইবিলাক দি বনাইছোঁ। ইয়াৰ লগে লগে দিনৰ সকলোখিনি কাম আজি শেষ কৰিম। হে কৃষ্ণ ললা বাছ, এতিয়া মোৰ প্ৰসাদ ধোৱা হৈ গ'ল। শ্রীকৃষ্ণ গোপাল বংশীধারী হে নাথ নারায়ণ মোহন রূপী হে অন্তর্যামী জীবন স্বামী হে অন্তর্যামী জীবন স্বামী হে নাথ নারায়ণ মোহন রূপী হে নাথ নারায়ণ মোহন রূপী শ্রীকৃষ্ণ গোপাল বংশীধারী হে নাথ নারায়ণ মোহন রূপী। শ্রীকৃষ্ণ হে আমার গোবিন্দ আমার শ্রীকৃষ্ণ আমার গোবিন্দ। Hello, welcome back to my channel Kanya's Info. I hope so আপোনালোক সকলোবিলাক কুশলে আছে। আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, সেই উপলক্ষে আজি ঘৰত অকণমান আয়োজন কৰিছোঁ। তদুপৰি ঘৰৰ শৰাইখন দি উঠি নামঘৰতো এপাক মাৰিলোঁ। চাওঁচোন আহক আজি দিনটো কেনেদৰে পাৰ কৰিলোঁ। তুমি রুদ্র তুমি ননি চোরাচি হে কৃষ্ণ দীনবন্ধু তুমি করুণা সিংহ জগত পালক তুমি তুমি প্রেম বিন্দু হে কৃষ্ণ দীনবন্ধু তুমি করুণা সিংহ জগত পালক তুমি তুমি প্রেম বিন্দু। ঘৰৰ বাপৰ সৈতে কথা পাতিলোঁ। তেওঁ জন্মাষ্টমীৰ বিষয়ে ক'লে আৰু তেওঁৰ প্ৰিয় খাদ্য খালোঁ। এয়া আছিল নামঘৰৰ কিছু দৃশ্যাংশ। প্ৰিয় দৰ্শক, আপোনালোকে বাৰু জানেনে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় খাদ্য কি? ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় খাদ্য হৈছে মাখন, লাড্ডু আৰু দৈ। দৈ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় খাদ্য। তদুপৰি আমি সকলোৱে এটা কথা জনা উচিত, জন্মাষ্টমীৰ দিনাখনি প্ৰসাদৰ যিটো বাকলি ওলায়, মগু মাহৰ বাকলি, সেই বাকলি সদায় গৰুক দিব লাগে। শ্রীকৃষ্ণ গোপাল বংশীধারী হে নাথ নারায়ণ মোহন রূপী হে অন্তর্যামী জীবন স্বামী
শ্রীকৃষ্ণ হে আমার গোবিন্দ আমার শ্রীকৃষ্ণ আমার গোবিন্দ আমার বৃন্দাবনে তুমি শ্যাম অযোধ্যায় তুমি রাম বৃন্দাবনে তুমি শ্যাম অযোধ্যায় তুমি রাম শ্রীকৃষ্ণ হে আমার গোবিন্দ আমার শ্রীকৃষ্ণ আমার গোবিন্দ আমার হে যদুনন্দন রাখাদ সখাহে হে যদুনন্দন এনেদৰেই ঘৰত প্ৰসাদ আয়োজন কৰিলোঁ আৰু ঘৰৰ সকলোকে দিলোঁ। নিমন্ত্ৰণ কৰা নহ'ল তেওঁলোকক, কিয়নো প্ৰত্যেকেই আজি জন্মাষ্টমী নিজৰ ঘৰে ঘৰে পালন কৰিছে। সেয়েহে আমিও প্ৰসাদ ভাগ কৰি ঘৰে ঘৰে দি আহিলোঁ। আশা কৰোঁ আপোনালোকেও আজি জন্মাষ্টমী সুন্দৰভাৱে উদযাপন কৰিছে। আই হোপ চ' আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে এনেধৰণৰ সৰু সৰু আপোনালোকৰ ভাল লগা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চাই থাকিব আপোনালোকৰ মৰমৰ চেনেল কান্যাছ ইনফো। বাই বাই।